আজিতো এটা অভিলেখ হৈ গৈছে আৰু এইবাৰ এটা ডাঙৰ কথা যে অসমৰ প্ৰতিখন জিলাই সমানুপাতিক চাকৰি পাইছে। আমি হেতু কোনো জিলা ৰিজাৰ্ভেশ্যন নাছিলে, কিন্তু ৰিজাল্টৰ পিছত মই চাই দেখিলোঁ যে বৰাক ভেলীত চাকৰি হৈছে, উজনিত চাকৰি হৈছে, উত্তৰ অসমত হৈছে, নামনিত হৈছে। এক প্ৰকাৰ সকলো কেইখন জিলাত সমানে প্ৰপৰ্চনত চাকৰি হৈছে। যদি ডিব্ৰুগড়ত 700 হৈছে, যোৰহাটত 700 হৈছে, সৰু জিলা বিশ্বনাথত 350 হৈছে। এনেকৈ একদম ধুনীয়াকৈ অসমৰ সকলো জাগাত বিতৰণ হৈছে আৰু অকল দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এটা অভিলেখ অসমৰ কাৰণে। চাওঁতে আমি 42,000 চাকৰি দিলোৱেই আৰু অহা 11 তাৰিখে আমি গুৱাহাটীত একেলগে মিটিং পাতি প্ৰায় 50,000 ল'ৰা ছোৱালীক একেলগে আমি চাকৰি দিম। আমি অসম চৰকাৰৰ চাকৰি আজি সম্পূৰ্ণ স্বচ্ছভাৱে আমি চাকৰি দিয়াৰ কাম কৰিছোঁ আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী উপকৃত হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বহুকেইটা নিযুক্তি আজি আমি ৰিজাল্ট এনাউন্স কৰিছোঁ। ৰাতিপুৱা মই দেখা পাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি কাৰ্বি আংলঙত প্ৰায় 1000 নতুন ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, দুইখন কাৰ্বি আংলং জিলা মিলি। কিন্তু মই আশা কৰোঁ যে আমাৰ ৰাজ্যখনত আৰু বহুত চৰকাৰী চাকৰিৰ এডভাৰটাইজ ওলাই থাকিব। অসম পুলিচতো আমাৰ হিলছ ট্ৰাইবৰ বাবে আমাক বহুত জোৱানৰ প্ৰয়োজন আছে। কাৰ্বি আংলং জিলাৰ ডেকা ল'ৰা ছোৱালীক অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাসমূহত আবেদন কৰিবৰ বাবে মই আজিৰ এই দিনটোতে আহ্বান জনাইছোঁ।